গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল ঋত্বিক ব্লগছ। আপোনালোকক আজি এনে সুন্দৰ এটা ভিডিঅ' দেখুৱাব বিচাৰিছোঁ য'ত আপোনাৰ বহুত লাভ হ'ব। মানে কথাটো হ'ল যে এই যে আমি পানী খাওঁ একুৱা ফিল্টাৰ ৱালত যে লগাই মানে কাৰেণ্টেৰে চলাই একুৱা ফিল্টাৰ মানে বেয়া হ'লে কেনেকৈ ভাল কৰে বা ভাল কৰাৰ লগত মই প্ৰশ্ন কৰা নাই যে তাৰে বস্তু কি ফাংচন থাকে ভিতৰত, কেনেকৈ পানীটো বহুত মানে মিনাৰেল কৰিব পাৰে, তাকে লৈ আজি মই ভিডিঅ'টো মানে কৰিলোঁ। আপোনালোকৰো বহুত সহযোগ হ'ব বুলি মানে ভাবিলোঁ। আমাৰ লগত আছে মোৰ লগত আছে বজালী আৰু বৰপেটাৰ মানে জনা মনা এজন টেকনিচিয়ান কুলজিৎ তালুকদাৰ। তেখেতে দেখুৱাই দিব যে ভিতৰত কি ফাংচন, কিদৰে কাম কৰে, কেনেকৈ পানীটো মানে মিনাৰেল কৰে। পলম নকৰি আমি সোনকালে ভিডিঅ'টো আৰম্ভ কৰোঁ। মোৰ লগত আছে কুলদা, এখেত বজালী আৰু বৰপেটাৰ মানে অলপ জনা মনা মানে টেকনিচিয়ান। কুলদাই আজি বুজাই দিব যে ভিতৰত কি ফাংচন, কেনেকৈ কি কাম কৰে, ফিল্টাৰ এটাৰ ভিতৰত কি বস্তু থাকে আজি দেখুৱাই দিব। কুলদা দেখুৱাই দিয়া মানে কি বস্তু থাকে ফিল্টাৰটোৰ ভিতৰত। ইয়াতে আছে আপোনাৰ প্ৰথমতে পাম্প, এইটো পাম্পে পানীটো প্ৰেছাৰ কৰি টানি লৈ আহে। এইটো হৈছে এছ এম পি এছে পুৰা চাপ্লাই দিয়ে। এইটো এছ এম পি এছে গোটেই মেচিনটো চাপ্লাই দিয়ে। তাৰপিছত হৈছে আপোনাৰ এইটো হৈছে আপোনাৰ কাৰ্বন ফিল্টাৰ। প্ৰথমতে যেতিয়া আহিব এটা কাৰ্বন ফিল্টাৰত সোমাব, কাৰ্বনৰ পৰা ওলাই আহি কেনে চেডিমেণ্টত যাব। এইটো চেডিমেণ্ট ফিল্টাৰ, চেডিমেণ্টত যাব। চেডিমেণ্টত যোৱাৰ পিছত তাৰপিছত কি হ'ব, এছ ভিত যাব। এছ ভিৰ পৰা আপোনাৰ পাম্পত যাব, পাম্পৰ পৰা তাৰপিছত TDS এক্সডাষ্টাৰত যাব। TDS এক্সডাষ্টাৰ ইয়াত যাব, TDS এক্সডাষ্টাৰৰ পাছত তাৰপিছত আপোনাৰ ইভিত যাব। ইভিৰ পিছত আপোনাৰ ইভিৰ পিছত ইয়াত যাব আপোনাৰ এইটো হৈছে মেমব্ৰেন। এই মেমব্ৰেনত যিটো মেমব্ৰেনে আপোনাৰ ভাল পানী দুটা বাচন আছে ইয়াতে। এইটো বেয়া পানী ইলামে ভিডিঅ' লাগিছে, এইটো এফাৰ হয়, এইটো বেয়া পানী ওলাই দিয়ে। এই মেমব্ৰেন এইটো হৈছে আপোনাৰ ভাল পানী, যিটো আপোনাৰ টেংকিত যায় ইয়াতে। এইটো আপোনাৰ মিনাৰেল কাৰ্ডিছত সোমাব, মেমব্ৰেনৰ পৰা ইভি সোমাব, ইভিৰ পৰা আপোনাৰ ইভি, এইটো আপোনাৰ ইভি হয়, ইভিৰ পৰা আপোনাৰ মিনাৰেল কাৰ্ডিছত সোমাব। মিনাৰেল কাৰ্ডিছৰ পৰা যাই কেনে আপোনাৰ ইএফত সোমাব, ইএফৰ পৰা আপোনাৰ ডাইৰেক্ট টেংকিত সোমাব। তাৰপিছত আপোনাৰ পানীখিনি পিয়'ৰ শুদ্ধ পানী হ'ব, আপুনি মিনাৰেল পানী হ'ব আপুনি। এইখিনি ফাংচন হেৰি কৰাৰ পাছত পানীটো একদম মিনাৰেল হৈ যাব ন? মিনাৰেল হৈ যাব। আৰু এই দুটা কি কামত দিয়ে? এইটো হাউচিং, ইয়াৰ পৰা পানী ডাইৰেক্ট আহি চেকি দিয়ে, যিমান লেতেৰা আছে ইয়াতে ৰাখি দিব। যাৰ আইৰণ বেছি আছে দুটা লগালে, যাৰ আইৰণ কম আছে এটা লগালে হয়। এটা বস্তু আৰু দেখুৱাব পাহৰি গৈছিল, কুলদাই কৈ দিব। এইটো হৈছে আপোনাৰ অটোকাট চুইচ। এইটো কি হৈছে, যেতিয়া পানীটো ফুল হৈ যাব তেতিয়া নিজে নিজে মেচিনটো অটোকাট কৰি ৰাখি দিয়ে প্ৰেছাৰ কৰি, নহ'লে বাগৰি যাব, পানীখিনি অভাৰফ্ল' হৈ বাগৰি যাব। অটোকাটে নিজে নিজে কি কৰে, এটা বেলুন আছে, বেলুনটো উঠি কেনে পানীটো ষ্টপ কৰি দিয়ে। আপোনাৰ দিনে ৰাতি চলি থাকক, মেচিনটো ফুল হ'লে আপোনাৰ বাগৰি নাযায়। এইটো হৈছে অটোকাটে ৰাখি দিয়ে। কুলদা, আপোনাক এটা কথা সোধা নাই যে ফিল্টাৰ এটা বেয়া হ'লে মানে কি মানে আপোনাৰ ভাল কৰি মানে সঁজুলি থাকে লগত, মানে কৈ দিব নেকি অলপ? নিশ্চয় কৈ দিম আপোনাক। কেনেকৈ মানে স্ক্ৰুড্ৰাইভাৰ লাগিব আপোনাক, স্ক্ৰুড্ৰাইভাৰ। তাৰপিছত এইটো কাটাৰ লাগিব, এইখন কাটাৰ হয়। আমি তাঁৰবিলাক কাটিবলৈ সুযোগ পাওঁ, সৰু তাঁৰবিলাক ওলাব পাৰোঁ আমি চেলাই কিনে। তাৰপিছত প্লাছ হয়, প্লাছটোতো দৰকাৰ হয়। তাৰপিছত আমাৰ টেফলন লাগে, টেফলন হয় এইটো টেফলন। তাৰপিছত আমাৰ চেলত এইটো লাগে, ব্লেক টিপ লাগে, ব্লেক টিপো আমাৰ দৰকাৰ হয়। তাৰপিছত আমাৰ এলব' লাগে, এইটো হৈছে আপোনাৰ ডাবল পুছ এলব'। এইটো হৈছে আপোনাৰ এলো লাগে আমাক কেতিয়াবা। তাৰপিছত আমাৰ এখন চব কাষ্টমাৰৰ ঘৰতে নাথাকে বৰ্ড, এক্সটেনশ্যন বৰ্ডখনো আপোনাৰ বৰ্ড লাগে, টেষ্টাৰো লাগে। তাৰপিছত আমাৰ TDS মিটাৰ লাগে, TDS মিটাৰ হয় এইটো, TDS মিটাৰটো লাগে আমাৰ লগত। পানী জোখা ন? পানী জোখা হয়, TDS কিমান দিয়ে এইটো লাগে, নহ'লে এইটো নহ'লে নোৱাৰিম। TDS কিমান আহিছে, কি আহিছে সেইটো লাগে। তাৰপিছত বস্তুটো বহুত আছে ইয়াতে ফাংচন, এই গোটেইখিনি বস্তু মানে এইটো ফিল্টাৰত যি থাকে মানে সকলো মানে বস্তু ৰখা হয়। আৰু লগতে যিটো বস্তুৰে কামটো কৰা হয় বা তাঁৰডাল কাটিব লগা হয় এডাপ্টাৰৰ, তাৰপিছত পাইপ লাগে, এলব' লাগে, ক্লিপ লাগে, এফাল লাগে, পাইপ মানে সকলো যোগাৰে লাগে, সকলো বস্তুৱে থাকে। ইয়াত ফাঁচাখন আছে, দুখন ফাঁচা আছে,
বহুত মানে যিমান বস্তু ল'লেও মানে কম পৰি যায়। টেপো লাগে, পানীৰ টেপ লাগে, কেতিয়াবা টেপটো বেয়া হৈ যায়, কেতিয়াবা SMPS বেয়া হৈ যায়, SMPS। কেতিয়াবা SMPS এই এক্সট্ৰা SMPS এডাপ্টাৰ হয়, এইটো বেয়া হৈ যায়। আৰু আজি যোনটো ফিল্টাৰ ভাল কৰিছে সেইটোৰ এডাপ্টাৰ গুচি গৈছিল, মানে বেয়া হৈছিল, সেইটো চেঞ্জ কৰি দিলে। কুলদা, এইটো যে ফিল্টাৰটো মানে দিয়াই থাকে দিনে ৰাতি, পানীটো যে ভৰ্তি হয় কেনেকৈ কাম কৰে, তাৰমানে বন্ধ কৰিব লগা হয় নে নহয়? বন্ধ কৰিব লগা নহয়, ইয়াতে অটো কাট আছে, মানে বেলুন আছে। অটো কাটটোৱে আপোনাক কি কৰে, অটো কাটটোৱে যেতিয়া ফুল হ'ব পানীটো আপোনাক অট'মেটিকলি চুইচটো ওপৰত উঠাই দিয়ে বেলুনটোৱে, তেতিয়াহ'লে অট'মেটিক বন্ধ হয়। যেতিয়া অভাৰফ্ল' হৈ নাহে পানীটো বাগৰি, নহ'লে যেতিয়া অটো কাট বেয়া হৈ যাব বা লগোৱা নাথাকিব, তেতিয়া অভাৰফ্ল' ইয়াৰ পৰা টেংকিৰ পৰা পানীটো বাগৰি আহিব আপোনাৰ। এইটোৱে হ'ল অটো কাট থাকিলে 1 গিলাচ পানী ল'লে ফুল হৈ গ'ল আপোনাৰ টেংকিটো, 1 গিলাচ পানী খালে, 2 গিলাচ পানী খালে, আপোনাৰ পানীখিনি সোমাব ইয়াত টেংকিত সোমাব আৰু নিজে নিজে বন্ধ হৈ যাব। অটো কাট সেইটো কাম কৰে। তাৰমানে তেনেকৈ কাম কৰে অটো কাটটো। এতিয়া আউটাৰ ইন আছে, মানে আউটেদি ৰিজেক্ট পানীখিনি ওলাই যায়, মেমব্ৰেইনৰ কথা যে কৈছিলোঁ মেমব্ৰেইনেদি। আৰু এইডাল হৈছে ইন, মানে আউট ইডাল, আৰু ইন একডাল আছে। এইডাল ইনেদি হ'ল টেংকিৰ পৰা ডাইৰেক্ট পানী সোমাই যায় ফিল্টাৰটোলৈকে, আউট আৰু ইন। এইটো হৈছে TDS মিটাৰ, এইটো হৈছে TDS মিটাৰ, মানে পানী জোখা যন্ত্ৰ। কিমানৰ পৰা কিমান পানী খাব লাগে, কিমান নম্বৰৰ পানী মানে জুখি দেখিয়ে দি আছে কুলদাই। আপোনাৰ মতে পানী কিমান TDS-ত খাব লাগে? 20ৰ পৰা খাব পাৰি, 20ৰ পৰা 100ৰ ডাউনত খাব পাৰি। মানে 100ৰ ডাউনত আৰু পানীটো বিশুদ্ধ হয়। 100 খাব পাৰি, 45 খায়, 35 খায়, 25 খায়। ইয়াত মানে কিমান থাকিব, মানে ফিল্টাৰটোত কিমান থাকিব জৰুৰী, মানে ফিল্টাৰটোত থাকিব ধৰক 25, 30, 25, 30। 35, আৰু চব জুখি আছে কিমান 40। 40 হৈছে, এতিয়া মানে উপযোগী আৰু খাবলৈ। আপোনালোকে যদি ডমেষ্টিক এনেকুৱা ফিল্টাৰ লাগে, তেতিয়াহ'লে আৰু ফিল্টাৰ, তেতিয়াহ'লে আমি চেলছো মানে কৰোঁ, আৰু ডমেষ্টিক ফিল্টাৰ। আপোনালোকে ডিছক্ৰিপশ্যনত মোৰ নাম্বাৰটো দিয়া আছে, মোৰ মানে টেকনিচিয়ান কুলদাৰ নাম্বাৰটো দিয়া আছে, আপুনি কণ্টেক্ট কৰিব পাৰিব। চেল ছাৰ্ভিচ পূৰা একদম যিকোনো জেগাতে আছে, মানে চেলো দিয়ে, চেলো কৰে, ছাৰ্ভিচো কৰে। আপোনালোকে যদি বিচাৰে তেতিয়া নাম্বাৰটো ডিছক্ৰিপশ্যনৰ পৰা লৈ ল'ব, কণ্টেক্ট কৰিব। আজিৰ ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু লগতে শ্বেয়াৰ কৰিব, আৰু কমেণ্ট কৰি দিব। এনেকুৱা আৰু ভিডিঅ' যদি লাগে তেনেহ'লে আপোনালোকে পাই থাকিব, মোৰ ন'টিফিকেশ্যনটো অন কৰি দিয়ক, বেল আইকনটো বজাই কিনে। ধন্যবাদ, জয় আই অসম।